মই এবাৰ টেট পৰীক্ষাত দিছিলোঁ, যদিও মই 4 নম্বৰৰ কাৰণে টেটটো নাপালোঁ, যাৰ কাৰণে মানে মই বিশেষ একো নকওঁ, কিন্তু কেইটামান এনেকুৱা ধৰণৰ প্ৰশ্ন আছে যাৰ বাবদ আমি নাম্বাৰ পাব লাগে। আমাৰ CDPত এটা প্ৰশ্ন আহিছিল যে প্ৰাথমিক স্তৰত শিক্ষকৰ কোনটো অতি গুৰুত্বপূৰ্ণ গুণ হিচাপে বিবেচনা কৰা হয়। ইয়াতে আছে উচ্চ মানদণ্ড সম্পন্ন ভাষাত শিক্ষাদানৰ ক্ষমতা, ধৈৰ্য আৰু অধ্যৱসায়, শিক্ষণ পদ্ধতি আৰু বিষয়বস্তুৰ ওপৰত থকা জ্ঞানৰ যোগ্যতা আৰু শিক্ষাদানৰ প্ৰতি উৎসুকতা। ইয়াত তেওঁলোকে উত্তৰটো দিছে ধৈৰ্য আৰু অধ্যৱসায়। এতিয়া আমাৰ কথাটো হ'ল, যদি অকল ধৈৰ্য আৰু অধ্যৱসায় থাকিলে এজন শিক্ষক হ'ব পাৰে, তেতিয়াহ'লে যোগ্যতা নিৰূপণৰ কাৰণে পৰীক্ষা পতাৰ কোনো প্ৰয়োজনে নাই। আৰু তেনেকুৱা UPত এটা প্ৰশ্ন আছে যে আমাৰ পৃথিৱীৰ কিমান শতাংশ পানী আমি ব্যৱহাৰৰ উপযোগী। আমি সৰুৰ পৰা পঢ়ি আহিছোঁ যে পৃথিৱীত 3% পানী আছে, তাৰে 1% আমি ব্যৱহাৰ কৰিব পাৰোঁ। বাকী আধাতকৈ বেছি শতাংশ আমাৰ সাগৰীয় পানী আছে। সাগৰীয় পানী যিহেতু আমাৰ ব্যৱহাৰ নহয়, কিন্তু তেওঁলোকে দিছে সেইটো উত্তৰ 3%। কিন্তু আমি সৰুৰ পৰা সমাজ বিজ্ঞানত পঢ়ি আহিছোঁ যে আমি 1% পানীহে আমি ব্যৱহাৰ উপযোগী। আৰু এটা প্ৰশ্ন আছে, প্ৰথম ৰাজনৈতিক দল কি? প্ৰথম আঞ্চলিক ৰাজনৈতিক দল, সেইটো সমাজ বিজ্ঞানত আছে DMK। কিন্তু তেওঁলোকে উত্তৰ কিতাপখন তেওঁলোকে প্ৰকাশ কৰা, চেবাই প্ৰকাশ কৰা কিতাপ এখন সমাজ বিজ্ঞান, তাতে DMK আছে, কিন্তু তেওঁলোকে উত্তৰত দিছে আকালি দল। আকালি দল স্বাধীনতাৰ আগতে জন্ম হৈছিল, কিন্তু স্বাধীনতাৰ আগতে জন্ম হ'লে সেইটো কোনো ধৰণৰ ৰাজনৈতিক দল নহয়। তেনেকুৱাকৈ অসমীয়াৰ এটা প্ৰশ্ন আছে যে অসমীয়া ভাষাৰ উপভাষা কেইটা? অসমীয়া ভাষাৰ উপভাষা 2টা আমি সাধাৰণতে সকলোৱে জানো, কিন্তু সেইটোত তেওঁলোকে গেছ মাৰ্ক দিছে। কিহৰ কাৰণে গেছ মাৰ্ক দিছে তেওঁলোকে ক'ব নোৱাৰে। সেই গেছ মাৰ্ক দিয়াৰ কাৰণে কোনোবা 89 পোৱাটোই যদি 3টা লিখিছিল, তেওঁ 1 নম্বৰ পাই পাছ কৰি গৈছে। কিন্তু তেনেকুৱা ধৰণৰ অসমীয়া ভাষাৰ উপভাষা 2টা বুলি সকলোৱে জানে, কিন্তু 3টাত তেওঁলোকে গেছ মাৰ্ক দিছে। আৰু যিটোত গেছ মাৰ্ক পাব লাগে, এই এওঁ কোৱা মতে যিটো 2578ৰ প্ৰশ্ন আছিল, সেইটোত গেছ মাৰ্ক পাব লাগে, কাৰণ সেইটোত দুটা শুদ্ধ উত্তৰ আছিলে, কিন্তু সেইটোত আমাক গেছ মাৰ্ক দিয়া নাই, যাৰ কাৰণে আমি অকণমান নম্বৰৰ কাৰণে ফেইল কৰি গৈছোঁ। এতিয়া আমাৰ শেষ কথাটো এইটোৱে যে চেবাৰ গাফিলতিৰ কাৰণে যিবিলাক পাছ কৰিবলগীয়া ল'ৰা ছোৱালীয়ে ফেইল কৰি গৈছে, তেওঁলোকৰ ওপৰত যাতে ব্যৱস্থা গ্ৰহণ কৰে, তাৰ বাবে আমি শিক্ষামন্ত্ৰী মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয়ে অনুৰোধ জনাইছোঁ, যাতে পাছ কৰিবলগীয়া ল'ৰা ছোৱালীখিনিক চেবাৰ গাফিলতিৰ কাৰণে ফেইল কৰি নাযায়, তাৰ কাৰণে তেওঁলোকক এক তদন্ত বহাবৰ কাৰণে বা আমাক তাৰ সঠিক উত্তৰ দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু এটা কথা হৈছে যে পৰীক্ষা যেতিয়া আমাৰ শেষ হৈছিলে, মোৰ তাতো আহিছিলে মেছেজ আহিছিলে বিভিন্ন বেলেগ নাম্বাৰৰ পৰা, কিন্তু সেই বিষয়ত তেওঁলোকে এতিয়ালৈকে একো তদন্ত নকৰিলে, বা ক'ৰ পৰা আহিছিল মেছেজবিলাক, কিয় আহিছিল, তাৰ পৰা কোনোবাই পাছ কৰিলে নেকি। মেছেজ আহিছিলে যেনে উই কেন হেল্প ইউ ইউৰ পাছ টেট এণ্ড গেট এ চাৰ্টিফিকেট লিমিটেড স্পট কণ্টেক্ট, এটা ৱেবছাইট দিছিলে আমাক। তেনেকুৱা মোৰ তাত মই টেটৰ ৰিজাল্ট দিয়াৰ পিছতো তেনেকুৱা মেছেজ আহি আছিলে। আৰু নলবাৰীত কেইজনমান ছাত্ৰ ছাত্ৰীয়ে দেখাইছিলে যে তেনেকুৱা মেছেজৰ পিছত যে মাৰ্কছ বাঢ়ি অহা মাৰ্কশ্বিটো দেখাইছিলে তেওঁলোকে। এই সংক্ৰান্তত চেবাই বা চৰকাৰে কোনো ধৰণৰ তদন্ত এতিয়ালৈকে কৰা নাই, বা কৰিছে যদিও আমি গম পোৱা নাই। এতিয়া আমাৰ কথাটো হ'ল, আমি 200 টকা পে'মেণ্ট কৰি OMR লৈছোঁ, তাতেও আমাৰ ভুল আছে। OMRত নাম্বাৰ নাই, ABCD অপশ্যন নাই, তাৰপিছত বিভিন্ন প্ৰশ্নৰ বিসংগতি আছে, আৰু তেওঁলোকে প্ৰশ্ন এখন নিৰ্দিষ্ট গাইডবুকৰ পৰা কাটিছে, GBDৰ পৰা। তাৰপিছত এনেকুৱা বহুত ধৰণৰ গাফিলতি আছে, আৰু যিসমূহ বিবেচনা কৰি যাতে আমাক পাছ কৰিবলগীয়া ছাত্ৰ ছাত্ৰীসকলক পাছ কৰাই দিয়ে, তাৰ কাৰণে আমি শিক্ষামন্ত্ৰীক ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অনুৰোধ জনাইছোঁ। মানে চেবাৰ যিটো গাফিলতি হৈছে প্ৰশ্ন কাকতত, তাৰ কাৰণে বহুত পাছ কৰিবলগীয়া ল'ৰা ছোৱালীও ফেইল কৰি গৈছে। পাছ কৰাবিলাকলৈ আমাৰ একো আপত্তি নাই, হয়, পাছ কৰাবিলাকলৈ আমাৰ একো আপত্তি নাই, কিন্তু আমাৰ আপত্তি চেবাৰ এই যিকেইটা ভুল প্ৰশ্ন আছে, বা যিকেইটা প্ৰশ্নৰ উত্তৰ 2টা আছে, সেইকেইটাৰ বাবদ আমাক নাম্বাৰ দিব লাগে আৰু আমাক পাছ কৰাই দিব লাগে।